সাবস্ক্রাইব করা ফক আসাম ইউটিউব চ্যানেলটি এনে ধরনের নতুন ভিডিও পাবলৈ বেল আইকনটি ক্লিক কৰক ধন্যবাদ রামু ওই শুনিছনে শুনচোন এই মই মোৰ এয়াৰটেলৰ নম্বৰটো লিখি দিওঁ তই তাত 10 টকা এটা ৰিচাৰ্জ কৰি দিবি হা হ'ব দাদা হয় এইটো পইচা ল তই 10 টকা ৰিচাৰ্জ কৰি আনি দে মোক এয়াৰটেলৰ দেই মনত ৰাখিবি অঁ ঐ এয়াৰটেলৰ দেই মনত ৰাখিবি অঁ হ'ব ৰিচাৰ্জ এটা 10 টকা ৰিচাৰ্জ ভাই এয়াৰটেল আচ্ছা লাভু ভাই দিছো নম্বৰটোত ঠিক আছে ঠিক আছে 10 টকা ৰিচাৰ্জ কৰিলে কিমান টকা পায় 7 টকা পাবা কিয় মই 10 টকা দিছো আপুনি 7 টকা ক'লে হ'ব নহয় ও 10 টকা ৰিচাৰ্জ কৰিলে তুমি 7 টকা টক টাইম পাবা আৰে মই 3 টকা পাম 3 টকা আপুনি বেলেগ চকলেট দি দিয়ক তুমি বুজি পোৱা নাই 10 টকা ৰিচাৰ্জ কৰিলে তুমি 7 টকা আপুনি পাবা বুজি পোৱা নাই হে মই 10 টকা দিছো মোক 10 টকা লাগিব টক টাইম আপুনি বুজা নাই তোমাৰ এইটো পইচা লোৱা তুমি বেলেগত মোক 10 টকা নালাগে মোক 7 টকা আপুনি 3 টকা মৰ্টন দিয়ক চোৱা ভাইটি তুমি যেতিয়া 10 টকা ৰিচাৰ্জ কৰিবা তুমি 10 টকা ৰিচাৰ্জ কৰিলে 7 টকা তুমি টক টাইম পাবা আৰু তুমি পইচা ঘূৰাই কিয় হ'ব মই নামানিম নহয় মোক 3 টকা ঘূৰাই লাগিবই নহ'ব নহয় মোক কি বুৰ্বক পাইছা নেকি মোক লাগিবই 3 টকা মই 7 টকা মই 10 টকা দিছো মোক 3 টকা লাগিবই ভাইটি 7 টকা কিয় বুজি পোৱা নাই তুমি য'ৰ দোকানতে যোৱা তুমি 10 টকা ৰিচাৰ্জ কৰিলে তোমাক 3 টকা 7 টকা দি 3 টকা তোমাক টেক্স কাটিবই মই টেক্স নাজানো মোক লাগিবই তুমি এতিয়া মোক দিয়া তুমি সুগন দোকান যোৱা ডুমৰ দোকানতে য'লে যোৱা তোমাক 7 টকা ৰিচাৰ্জ দি পেলাই তোমাক 3 টকা টেক্স কাটিবই নাই মোৰ দেউতাই ইয়ালৈহে পঠিয়াইছে মই ইয়াৰ পৰা মানিম আপুনি 3 টকা ঘূৰাই নিদিয়ে কি হৈছে ভাইটি তোমাৰ চাওকচোন 3 টকা ঘূৰাই নিদিয়ে মই 10 টকা দিলোঁ আৰু 3 টকা পাব 3 টকা ঘূৰাই নিদিয়ে কি হ'ব এই ল'ৰাটো কি কৈ আছে শুনকচোন দাদা এই ল'ৰাটোৱে মোক 10 টকা ৰিচাৰ্জ কৰিবলৈ দিছে আৰু তাক মই 10 টকাত কৈছোঁ মই 7 টকা টক টাইম পাবা 3 টকা টেক্স কাটিব ল'ৰাটোৱে বুজি নাপায় ল'ৰাটোক চকলেট লাগে এনেকৈ তেল লাগে মোক এইবিলাক কামুৰি আছে অঁ ল'ৰাটো ঠিকে কৈছে বুজিছা ভাইটি কিয় মই 3 টকা পাব লাগে নহয় এইটো তাৰমানে তুমি যে দিলা 10 টকাটো তেখেতে 10 টকাই ৰিচাৰ্জ কৰিছে কিন্তু এইটো কোম্পানীয়ে তাত টেক্স আৰু কিবা কিবি বিনিময়ত 3 টকা খাতে সেইটো লোৱা গাটো দুখ নাই তুমি 7 টকা ভোগ নিদিওঁতে নোযোৱা তুমি কথাটো যেতিয়া ঘৰলৈ লৈ যোৱা তেতিয়া দেউতাক কমাব দেউতাই বুজি পাব নাই মই নামানো মোক 3 টকা ঘূৰাই লাগিবই মই এইবিলাক টেক্স নাজানো তোমাক একেটা কথা বুজি পোৱা নাই